হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে, সুস্থ হৈ আছে। হয়, আপোনালোকৰ আশীৰ্বাদত মই ভালেই আছোঁ, সুস্থ হৈ আছোঁ। আৰু কালি হাঁহি দেউতাক আহি পালেহি আৰু হাঁহি আজি খুব ফূৰ্তি। তাই খুব ফূৰ্তিত আছে আজি, যিহেতু দেউতাক আহি পাইছেহি। তাই এনেই মোৰ লগত থাকিলে তাই ঠিকে থাকে, কিন্তু তাই হ'লেও তাই মাজে মাজে দেউতাকক মানে খুব বিচাৰি থাকে, পাপা ক'ত গ'ল কৈ পেলাই। আজি তাই খুব ফূৰ্তি, দেউতাকৰ সৈতে শুই আছে, মানে হাজবেণ্ড উঠা নাই। লগতে তাই গৈ উঠিলে, তাই তাত ব্ৰাছ কৰি মেলি খাই বৈ তাই আকৌ শুলেগৈ দেউতাকৰ লগতে। আৰু তেওঁ হাজবেণ্ডে কি আনিছে মই সেয়াও আপোনালোকক সকলোখিনি দেখাম। আৰু আপোনালোকে চাগে ধৰিব পাৰিছে, আজি মোৰ ব্লগটো মই কিটচেনৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু এইবোৰ কিটচেনৰ বস্তু, এইবোৰ ধৰিব পাৰিছে। আৰু এতিয়া মই ব্ৰেকফাষ্টত কি বনাওঁ, দিনটোৰ কি স্পেচিয়েল হ'ব, সকলোখিনি আপোনালোকক দেখাই থাকে। এতিয়া ব্লগটো মোৰ আৰম্ভ কৰোঁ বলক। আমি এয়া মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে মই দালি আৰু আলু ভালকৈ ধুই ল'লোঁ। তাৰ লগতে দিছোঁ দুটামান নৰসিংহ পাত আৰু তেজপাত, তেতিয়া চেণ্টটো বেছি ভাল হয়। নিমখ হালধি দি পেলাই এয়া মই গেছত উঠাই দিলোঁ বইল হ'বলৈ। তাৰপিছত আনফালে ইয়াৰ লগতে দিবৰ কাৰণে চয়াবিনো তিয়াই ৰাখিছিলোঁ, সেয়াও ভালকৈ ধুই ল'লোঁ। আৰু লগতে পুৰি বনাম বুলি ভাবিলোঁ, সেয়ে আটাও ইয়াৰ ৰিফাইন আৰু নিমখ দি পেলাই অলপ দেৰি ৰাখি থ'লোঁ। তাৰপিছতে দালি আৰু আলুৰ বইলখিনি হৈ যোৱাৰ পাছত আনফালে কেৰাহী পাতিলোঁ। কেৰাহী পতাত তাতে মই নহৰু আৰু তেল দি নহৰু আৰু পিঁয়াজখিনি দিলোঁ। তাতে নহৰু আৰু পিঁয়াজখিনিতে মই কেঁচা যিখিনি চয়াবিন আছিলে সেইখিনি 2-3 মিনিট ভাজি ল'লোঁ, নহ'লে সেইখিনি কেঁচা হৈ থাকিব। তাতে এয়া নিমখটো মানে সোৱাদ অনুসৰি নিমখটো চাই এয়া অকণমান দি বইল কৰিলোঁ। এই চব্জিখন এনেই বনাই খাবচোন, খুব ভাল লাগে খাই পুৰিৰ লগত। আনফালে পুৰিও ৰেডি হৈ গ'ল। আৰু পুৰিৰ লগত মই কি খাম বুলি ভাবিলোঁ লগতে চব্জিখনৰ লগত, তেতিয়া তাৰপিছতে মই এটা বিলাহী আৰু ডিমৰ এটা অমলেট বনাই ল'লোঁ। দেখি ভাল লাগিছেনে মোৰ মৰ্ণিঙৰ প্লেটখন? আপোনালোকেও বনাই খাবচোন, ভাল লাগিব বনাই খাই। আপোনালোকক যিহেতু মই কৈছিলোঁ যে হাজবেণ্ডে কি আনিছিলে, মই আপোনালোকৰ লগত দেখাম, শ্বেয়াৰ কৰিম। আৰু হাজবেণ্ডে আনিছে, তেওঁ প্ৰতিবাৰে আনে মানে আহিলে কিবা কিবি, আৰু এইবাৰো তেনেকৈ আনিছে। হাঁহিলে আনিছে, মোলৈ আনিছে, আৰু খোৱা বস্তু কিবা কিবি আনিছে। কিন্তু তাৰ ভিতৰতে এটা মানে বৰ স্পেচিয়েল বস্তু আনিছে, সেইটো বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু মোৰ মানে আচলতে কনফিউজ হৈছিলে, সেইকাৰণে মানে ভাবিলোঁ যে দেখাই দিওঁ আপোনালোকক। এইটো ধৰিব পাৰিছেনে? এইটো হৈছে ড্ৰাই ফ্ৰুটছৰ মানে পেকেট। এইখিনিতো ধৰিব পাৰিছেই, কিন্তু পেকেটটো ইমান ধুনীয়া মানে কাম কৰিছে, চাওক সেইবোৰ। এইটো চাব দেই। এইটো প্ৰথমতেতো দেখিছেনে, এইটো খোলা ষ্টাইলটো চাওকচোন, এনেকৈ খুলিব পাৰি। আৰু এইটো এনেকৈ সোমাই দিব পাৰি, এনেকৈ খুলিব পাৰি। এনেকৈ খুলিব লাগে। মানে মই আচলতে খুব এক্সাইটেড হ'লোঁ দেখি। মানে মই এইটো কি বস্তু বুলি মানে মই বেলেগ বস্তু চকু পোৱা নাই। এইটো মানে কি বস্তু, এতিয়া ওপৰত ধুনীয়া পেকেট কৰি দিছে। আৰু পেকেটটো ফালি মেলি মই মানে খুলি মেলিহে মোৰ ৰক্ষা চালোঁ। তাৰপিছতে দেখিলোঁ যে ড্ৰাই ফ্ৰুটছেই হয়, কিন্তু আমি এইটো ড্ৰাই ফ্ৰুটছ আচলতে সকলোৱে খায়, আৰু আমিও খাওঁ তেনেকৈ কিনি পেলাই, এনেকৈ পেটি হিচাপত কিনি খাওঁ। কিন্তু ইমান মানে ধুনীয়াকৈ সজাই পৰাই থোৱা বস্তু আমি মানে তেওঁ আগতে আনিছে, কিন্তু আগতে তেনেকৈ ওপৰত জাষ্ট তেনেকৈ সেই কভাৰটো দি থয়, তেনেকুৱাকৈ তেওঁ চিম্পুল আনিছিলে। কিন্তু এইবাৰহে মানে এনেকুৱা আনিছে, সেইবাবে ভাবিলোঁ মই। তাৰপিছত এইটো দেখিছে, এইটো হৈছে কাজু পেটি। এইটো হৈছে খিচমিচ, আপোনালোকে চিনি পায়েই। এইটো হৈছে চল্টেড পিস্তা, আৰু এইটো হৈছে আলমণ্ড। কিন্তু এইকেইটা মেইন বস্তু নহয়। এইটো কেনেকৈ সজাইছে এইটো চাব। এইটো চাওক, এখন দেখিছেনে ইয়াত, এতিয়া ধৰাই থৈছে এইটো। আৰু ইয়াৰ তলত দিছে দুখন ক্ষীণকৈ দুখন থাৰ্মকল। সেই থাৰ্মকল দুখন দিছে, আৰু তাৰ তলত দিছে এখন ডাঠ কাগজ। চাওক, ডাঠ কাগজখন দিছে। এইটো ইয়াত একো নাই, চিম্পুল, কিন্তু ইমান ধুনীয়াকৈ সজাইছে মানে মোৰতো খেলি মেলিয়ে হৈ গৈছিলে এইটো কি বস্তু বুলি। কিন্তু মোৰ দৰে আপোনালোকক খেলি মেলি নহ'বৰ কাৰণে মই বোলো মইতো শ্বেয়াৰ কৰোঁ। আৰু মোৰ খুব মানে খোৱাতকৈও মানে মোৰ এই বক্সটোহে মানে বিৰাট পচন্দ হৈছে। মই তোমাক ভৰাই লওঁ। আৰু তেওঁক মই ক'লোঁ যে তুমি ইমান দাম দি মানে আমি যিহেতু ইয়াতো কিনিব পাৰিলোঁহেঁতেন, ইমান দাম দিটো কেলৈ আনিব লাগে। তেওঁ মোক কৈছে যে এইটো হাঁহি আৰু তোমাক দেখাবৰ কাৰণেই মই আনিছোঁ। হয়ো সেইমতে মই দেখিও এক্সাইটেড হ'লোঁ। এনেকৈ ভৰাই দিয়ে। আৰু এইটো পিছফালৰ ষ্টাইলটো চাব দেই। এইটো এইফালে চাওক, এইফালে এইটো চাওক, এইখন দেখিছেনে? এইটো হৈছে দৰজাৰ যে খিলি,
দৰ্জাখন মাৰিব পাৰে, বন্ধ কৰিব পাৰে, মানে খুলিব পাৰে, খিলি যে সেই খিলিত সেইখন আছে, এটা এলপাত আছে, খিলিটো নিচিনা। আৰু ইয়াতেতো এনেকৈ ভৰাই দিয়ে, এইটো হৈ গ'ল। আৰু ইয়াৰ চাওকচোন ইমান ধুনীয়া কাম কৰিছে। এইটো মেটেৰিয়েলটো কি হয়, এইটো খুব সম্ভৱ এইটো মানে টিঙৰে হ'ব চাগে। এইটো টিঙৰ মেটেৰিয়েল, তাত আকৌ মানে গল্ডেনৰ, চিলভাৰ আৰু ব্লেক কালাৰ এই তিনিটা কাম কৰিছে ইয়াত। দেখিবলৈ ইমান সুন্দৰ লাগিছে, মানে কিবা অন্য কিবা বক্সৰ নিচিনাহে লাগিছে দেখিবলৈ ন। ইয়াত বিশেষ একো লিখা নাই, ইয়াত তেওঁলোকৰ মানে এড্ৰেছটো লিখিছে আৰু লিখিছে এইটো এনাৰ্জি লিখিছে। আৰু ইয়াত লিখিছে এছ ৰবিশংকৰ, ডাইৰেক্টৰ এণ্ড CEO, এইটো বম্বে হায়দৰাবাদ। মানে আচলতে মইতো খুব ধুনীয়া দেখি পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ নিচিনা কনফিউজ যাতে আপোনালোকৰ নহয়, তাৰ কাৰণে আপোনালোকৰ সহায় হ'ব। সেয়েহে আনফালে এয়া দুপৰীয়াৰ কাৰণে হাজবেণ্ডে ক'লে আজি ভাতকেইটা ময়ে বনাওঁ। এয়া মটন আনিছে, এয়া তেওঁ কি বনায় মই আপোনালোকক দেখাম দেই। এয়া তেওঁ নজনাকৈ মই অকণমান ভিডিঅ' কৰি থ'লোঁ। তেওঁ পোলাও বনাইছে এফালে আৰু আনফালে বনাইছে মটনৰ মানে গ্ৰেভি। আৰু এয়া চাওক মোৰ ভাত সাজ ৰেডি হৈ গ'ল। দুপৰীয়া ভালো লাগিছে হাজবেণ্ডৰ হাতে, বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন আৰু জনাবচোন দেই কেনেকুৱা হৈছে। আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই।